নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আজি ভিডিঅ'টোলৈ। আজি ভিডিঅ'টো হ'বলৈ গৈ আছে শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু ডামচা অশ্বিনী চেতিয়াৰ সোৱণৰ বকতা জাগৰণ পুথিভঁৰালৰ সৌজন্যত আৰু শিৱসাগৰ জিলা পশুপালন আৰু কোৰ্টিঙৰ সহযোগত বানপানী আক্ৰান্ত সকলো বানপীড়িত ৰাইজৰ পশুধনসকলক অলপ টীকাকৰণৰ ব্যৱস্থা বিনামূলীয়াকৈ কৰা হৈছে। ছাগলী PPR ভেকচিন আৰু গৰুৰ PMD ভেকচিনৰ লগতে বিভিন্ন ঔষধ বিতৰণ কৰা হয়। আজিৰ ভিডিঅ'টোত আপোনালোক সম্পূৰ্ণ চাই থাকিলে পাব। আজি আমাৰ এই অনুষ্ঠানটিত উপস্থিত থাকি সহায় কৰা কোৰ্টিঙৰ বিষয়ববীয়াসকল আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ বিষয়ববীয়াসকল আৰু লগতে যিজন ব্যক্তিয়ে ইতিমধ্যে সকলোবোৰ দৰৱ বিতৰণ কৰি আছে, ডক্টৰ অনুপেন্দ্ৰ গোস্বামী উপস্থিতিত সকলো কৃষকসকলৰ পশুধনৰ বিনামূলীয়া চিকিৎসা ইতিমধ্যে হৈ গৈছে। PPR ভেকচিন হৈ গৈছে। দেখিলেই পাইছে গৰুসকলৰ যিটো লিভাৰ দৰৱ আৰু সকলোবোৰ হাঁহ কুকুৰাৰ সকলোবোৰ বস্তু বিতৰণ কৰা হৈছে। সকলোকে ধুনীয়াকৈ বুজাই দিয়া হৈছে কেনেকৈ খুৱাব, কেনেকৈ খোৱালে ভাল হ'ব সকলোবোৰ। নহ'লে কিছুমানটো মানুহ আছে ছাগলীৰ দৰৱ গৰুক খুৱাই দিব, গৰুৰ দৰৱ ছাগলীক খুৱাই দিব, সেয়েহে ধুনীয়াকৈ বুজাই দিছে সকলোবোৰ কৃষকক। দেখিবলৈ চাই আপোনালোকে ধুনীয়াকৈ বুজাই আছে। চাওকচোন। দায়িত্ব আছে বৰ্তমান আমাৰ লক্ষীনন্দন বৰুৱা ককাইদেউ আছে আৰু তেখেতক অকণ আমাৰ যি কাৰ্যসূচী আজি অনুষ্ঠিত কৰা হৈছিল উদ্যোগত তাই উদ্যোগত লোৱা এই কাৰ্যসূচীৰ মাজতে অকণ মৰম বিচাৰিছে ভাস্কৰ জ্যোতি মল্লিক। কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত শিৱসাগৰ জিলা পশুপালনৰ পশু স্বাস্থ্য বিভাগৰ সহযোগত আৰু ডামচাও অশ্বিনী চেতিয়া সোৱণৰ জাগৰণ পুথিভঁৰালৰ প্ৰত্যক্ষ সহযোগত আমি আজি এই বান আক্ৰান্ত শিৱসাগৰ জিলাৰ বকতা অঞ্চলত এটা পশু স্বাস্থ্য আৰু পশু চিকিৎসা শিবিৰ আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ আমি পশুৰ ক্ষেত্ৰত গৰুৰ চবকা আৰু ছাগলীৰ যোনটো PPR নামৰ দুটা মাৰাত্মক বেমাৰ আছে, বেমাৰ দুটাৰ আমি প্ৰতিষেধক প্ৰদান কৰাৰ চেষ্টা কৰিছোঁ। লগতে বানপানীৰ পাছত এই অঞ্চলবিলাকত হ'ব পৰা মুখ্য সমস্যা যেনে পেলুৰ সমস্যাৰ পৰা যাতে আমি বানাক্ৰান্ত ৰাইজক কিছু সকাহ দিব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা কিছু পেলুৰ ঔষধ, লিভাৰৰ টনিক, ভিটামিন মিনাৰেল মিক্সাৰ আদি প্ৰদান কৰিছোঁ। আশা কৰিছোঁ আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসে এই অঞ্চলৰ কৃষকসকলে সন্মুখীন হৈ অহা সমস্যাসমূহ, পশুধনৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা সমস্যাসমূহ কিছু সকাহ পাব।